নমস্কাৰ, মই বিশ্বজিৎ বৰা। আপোনালোক সকলোকে এভাৰগ্ৰীণ আছামলৈ স্বাগতম জনাইছোঁ। কালি ৰাতি আহিলোঁ আমি টেঙানী গাঁৱলৈ, বৰহোলা 2 নং বৰহোলা টেঙানী। আপোনাৰ কি ক'ব, বহুত দুখৰ বোলে, ৰাস্তা বহুত বেয়া। কালি ৰাতি আপোনালোকক ভিডিঅ'টো ৰাতি কৰিব নোৱাৰিলোঁ। গাড়ীখন এবাৰ চাওক, এইবিলাক দেখিছেনে? গাড়ীখন এবাৰ চাওক। বাপৰে বা, ইমানেই বোকা দেখিছেনে? কিবা গামোচাত যেনেকৈ ফুল আছে যে তেনেকুৱা হৈ গৈছে আপোনাৰ। ইমানেই ডাঙৰ ডাঙৰ গাঁত। আপোনালোকৰ যদি টেঙানী আহিবলগীয়া আছে এইকেইদিনত, নাহিব, দুদিনমান পিছত আহিব দেই। ৰাস্তা পদূলি যেতিয়া শুকাব তেতিয়া আহিব। চাওক ইয়াৰ অৱস্থা চাওক, কিন্তু মাৰুতি বুলিহে আহিছে দেই। এইবিলাক দেখিছেনে কেনেকুৱা ফুল বাঢ়িছে? চাওক, উপায় নাই, আহিবই লাগিব। এতিয়া মানে বুকিং কৰি কৰি আহি আপোনাৰ আমাৰ এই ভিনদেউ এজন আছে, মামা ছোৱালী হয়। এই ভিনি ঘৰত আহিলোঁ। ভিমি মানে আপোনাৰ পশুপালনৰ লগত জড়িত, বাকী মীন পালনৰ লগতো জড়িত। এইবিলাক আপোনাৰ গাহৰি চব দেখিছে, এইবিলাক গাহৰি দেখিছেনে? এইবিলাক এইফালে ভিনি গাহৰি পিঠিত উঠি আছে, দেখিছেনে? ভিনি চাব আকৌ দেই, গাহৰিয়ে লৈ যাব বাগানলৈ। গাহৰি পিঠিত ভিনদেউ কিমান দিন হৈছে গাহৰিকেইটা? 8 মাহ হৈছে ন? অঁ, আমাৰ ভিনদেউ মানে এই কুকুৰা পোৱালিবিলাক মানে তেওঁ নিজেই তৈয়াৰ কৰে। এইবিলাক দেখিছে, তেওঁ মানে নিজৰ মেচিন আছে, যিটো আপোনাৰ ইনকুবেটৰ বুলি কয় যে। ইয়াত মানে তেওঁ গাঁৱৰ মানে ডিমবিলাক, লোকেল কুকুৰা ডিমবিলাক তেওঁ নিজে সংগ্ৰহ কৰে। ডিমবিলাক সংগ্ৰহ কৰি এই ইনকুবেটৰত দিয়ে। এতিয়া ইনকুবেটৰত দি মানে পোৱালিৰ কাৰণে দিয়া হৈছে। এই অলপ চলপ 2-এটা ফুটিছে পোৱালি। এইবিলাক চব এইবিলাক ফুটিছে। আপোনালোকৰ যদি কাৰোবাৰ কুকুৰাৰ ফাৰ্ম কৰিব মন আছে, এনেকুৱা ইনকুবেটৰ অৰ্ডাৰ দিব পাৰে। এনেকুৱা এটা ইনকুবেটৰ হ'লে বহুত মানে ধৰক, আজিকালি উমনি দিলে কিছুমান ডিমবিলাক মানে মিছ হৈ যায়, কিন্তু ইনকুবেটৰত দিলে প্ৰায় মিছ নহয়। এনেকৈ কৰিব পাৰে আপোনালোকেও। ফাইনেলি ভিনি ঘৰৰ পৰা আহিলোঁ। এতিয়া মানে ভিনি ঘৰৰ পৰা আহি অলপ বাটত ৰাস্তাত আপোনাৰ বুকিং আছিলে, কিছুমান বুকিং কৰি কৰি আহি আমাৰ বিজিত দুৱাৰ ঘৰ পালোহি। মানে আমাৰ এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ তেওঁ এজেণ্ট হয়, আমাৰ লগতে জড়িত হৈ আছে আমাৰ মানে প্লাণ্টেশ্যনৰ লগত। এতিয়া তেওঁৰ ঘৰত আহিলোঁ, গাড়ীখন ধুলোঁ। চাওক, অথনি আপোনালোকক দেখাওঁতে গাড়ীখন কি অৱস্থা হৈছিলে, এতিয়া অৱস্থাটো চাওক। মানে সুন্দৰকৈ মটৰ আছিলে তেওঁবিলাকৰ ঘৰত, মটৰেদি গাড়ীখন ধুলোঁ। নিজেও গা পা ধুলোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া আকৌ ওচৰতে সেই খকনগুৰি বুলি এডোখৰ জেগা আছে, আমি এতিয়া খকনগুৰি যাম। তাতো কিছুমান বুকিং আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ কৃষ্ণামণি শইকীয়া ছাৰ, এইফালে গাড়ীত বহিছোঁ। এতিয়া ষ্টাৰ্ট কৰা নাই। এইফালে আমাৰ বিজিত দুৱাৰা ছাৰ। এতিয়া খকনগুৰিলৈ বুলি ওলাইছোঁ ৰাতিপুৱাই ভাতমুঠি খাই। কিমান কি বুকিং হয় আৰু ভিডিঅ'টো চাব। ৰাস্তা পদূলিবিলাক দেখুৱাম আজি, কালিতো দেখুৱাব নোৱাৰিলোৱে আপোনালোকক, চাই যাব। ৰাস্তা পদূলিবিলাক বহুত বেয়া, আপোনালোকে চাওকচোন বাৰু। কালি কেনেকুৱা ৰাস্তাত মানে আমি আহিবলগীয়া হ'ল, আৰু আজি ৰাতিপুৱাই শুই উঠিয়ে মানে আপোনাৰ হেডিমেন চাইডৰ চকাটো পামচাৰ হ'ল। পিছপিয়া চকাটো বিশেষকৈ হাৱাও কম আছিলে। আপোনাৰ এতিয়া খকনগুৰিত গৈ চকাটো বনাবগৈ লাগিব। সেইটো ৰাস্তা চাওক আপুনি, কেনি যাম বাৰু বন্ধুসকল। বজাৰ গাড়ী আহি ৰাস্তা একেবাৰে পথাৰত গাড়ী চলোৱা নিচিনা লাগিছে। কালিলৈকে ঠিকেই আছিলে, অকণমান বৰষুণ দিয়াৰ কাৰণে এতিয়া বজাৰ গাড়ী আহি পিনি আৰু মানে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। হাৱাটো বিশেষ কমি আছে, বহুত ৰাস্তাকে যাব লাগিব। এতিয়া লাহে লাহে যাব লাগিব, কাৰণ ইয়াৰ পৰা খকনগুৰি বিজিত ছাৰ কিমান কিলোমিটাৰ হ'ব? 4 কিলোমিটাৰ। 4 কিলোমিটাৰ হ'ব ন? 4 কিলোমিটাৰ। এতিয়া ৰিমতে চলাব লাগে নাই, টায়াৰটো পাবৰ কাৰণে ভগৱান জানিব। অ' আইতা চাব দেই। বাপৰে বাপ,
আচলতে এইফালে চৰকাৰে কি কৰিছে নাজানো বাৰু, কিন্তু ৰাস্তা পদূলিবিলাক দিব লাগিছিলে। ইয়াত মানে চাহ খেতিৰ কাৰণে বহুত বিখ্যাত। চাহৰ মানে পাতৰ গাড়ীবিলাক আৰু আপোনাৰ শিলৰ কুঁৱাৰী মানে যিবিলাক গাড়ী আহে পাথৰ ল'বলৈ, বালি ল'বলৈ, সেইবিলাক ডাম্পাৰবিলাকে বহুত বেয়া কৰি দিছে ৰাস্তাবিলাক। এতিয়া আমি অলৰেডি মেইন ৰাস্তা উঠিলোঁ। চকাটো কঁপিছে অলপ ন? অলপ কঁপিছে চকাটো। বন্ধুসকল, টেঙানী আহিলে মিনিমাম 1 মাহৰ পিছত আহিব দেই। আৰু বিশেষকৈ বাইক চাইক লৈ আহিলে বাৰু ফাকে চাকে সকিব পাৰিব, কিন্তু 4চকীয়া গাড়ী লৈ আহিলে অলপ অশান্তি পাব। বহুত বেয়া ৰাস্তা, কিছুমান এনেকুৱা ডাঙৰ গাঁত আপোনাৰ গোটেই গাড়ীখন সোমাই যাব, এনেকুৱা গাঁত আছে ইয়াত। পিছৰ চাওকচোন, এইটো কেনেকুৱা চাওক। কেনেকুৱা ৰাস্তা, কেনি যাম, কোনফালে যাম। টেঙানীবাসীলে এটা খবৰ, আপোনালোকৰ যদি মাছ পুহিব মন আছে ৰাস্তাতে পুহিব পাৰিব দেই। বৃহত্তৰ টেঙানী ৰাজপথ বুলি ক'ব লাগিব এতিয়া। এইটো চাওক, বাপৰে বাপ, মোৰ চেম্পাৰ লাগি গৈছে দেই। চেম্পাৰ লাগি গৈছে। চকাটো বহিলে নেকি ছাৰ? নাই নাই, দুটা গছ কাট কৰি দিয়া। আপোনাৰ মোবাইলটো পৰিলে বটল এখন ল'ব। চাৰ্জ কৰিবলৈ নহ'লে নহয়, অথনি নেকি নাই? নাই, আকৌ ৰখ পাইছো দেই। এইবিলাক বালি ডাম্পাৰ আহি আছে। আচলতে মেইন ৰাস্তাটোতো এইটো অকণমান কিবা ভালেই বুলি ক'ব লাগিব, মানে টেঙানীবাসীৰ কাৰণে। আমাৰতো মেৰাপানী এৰিয়া যি গেলাধাৰী ছাইডত হওক বা বহলা ছাইডতে হওক, আপোনাৰ টৰাণীফালে হওক, এনেকুৱা ৰাস্তা আজিকালি আপুনি ক'তো দেখিবলৈ নাপায়। মানে অসমত বুলিয়ে কৈছোঁ, অসমত যেনেকৈ আপোনাৰ শিৱসাগৰ গেলেকীত এটা সময়ত এনেকুৱা বেয়া ৰাস্তা আছিলে, ঠিক তেনেকৈ আপোনাৰ টেঙানী এতিয়াও বহুত বেয়া ৰাস্তা আছে। ভিতৰৰ গাঁৱৰ ৰাস্তাবিলাকতো আৰু বেয়া, তাততো সোমাব নোৱাৰি জেগাই জেগাই। এইখন দামফা ককাই বেয়া নকৰিব ৰাস্তাবোৰ। এয়াই হৈছে বৃহত্তৰ টেঙানী পথ। আচলতে কেনেকুৱা এটা পৰিৱেশ। ইয়াত আপোনাৰ এতিয়া বিধায়ক কোন আছিলে? বিশ্বজিৎ ফুকন। বিশ্বজিৎ ফুকন, মোৰ নামটোৱে লৈছে ন? মোৰ বাৰু বৰা, তেওঁ ফুকন। বিশ্বজিৎটো তেওঁ ব্ৰহ্মাণ্ড জয় কৰোঁতা মানুহ এজন। ইয়াত আপোনালোকে আহিলে 4চকীয়া বাকীকেইটা গিয়া আপোনালোকে খুলি আনিব পাৰিব বন্ধুসকল। ইয়াত আপুনি 1 নম্বৰ আৰু 2 নম্বৰ, তাৰ মতে গিয়া লগাব নোৱাৰে আৰু। যিমান ডাঙৰ গাড়ী আনক সিমানে বেয়া ৰাস্তা। আৰু অকণমান স্পীড যাব পাৰিলোহেঁতেন, মানে মোৰ যি নেকি টায়াৰটো পামচাৰ হ'ল, আকৌ বাকী স্পিয়াৰ চকাটো খালি হাৱা দিবলৈ পাহৰিলোঁ। আপোনাৰ স্পিয়াৰটো মানে বৰ সুবিধাজনক নহয়, হাৱাবিলাকো অলপ কমি আছে, সেইকাৰণে লাহে লাহে আহিবলগীয়া হৈছে। ফাইনেলি আমি হাৱা মানে ইয়াত পেষ্টটো মাৰিবলৈ হাৱা দোকান আহি পালোহি। দাদাজনে পেষ্ট মাৰি আছে। দাদা কেইটা ওলালে পেষ্ট? দুটা ওলালে ন? ঠিক আছে, ভালকৈ মাৰি দিব দেই। বন্ধুসকল, আপোনালোকে জামুগুৰি ফালে যদি সৰুপথাৰ বৰপথাৰ ফালে আহোঁতে কেতিয়াবা ৰাস্তাত পেষ্ট চলায়, এই আমাৰ দাদাজনৰ দোকানত
পেষ্ট মাৰিব, বহুত ধুনীয়া পেষ্ট মাৰে। আমাৰ যিটো বিধিবন্ধ BSC কাষতে অৱস্থিত, আপোনালোকে দেখিবই, তাৰ ওচৰতে আছে এখন হাৱা দোকান। ফাইনেলি গাড়ী পেষ্ট মাৰিলোঁ, পেষ্ট মাৰি মেলি আহি আকৌ খকনগুৰি পালোহি। আহি তাকে আপোনাৰ অলপ টোপনিও লাগিছে, এতিয়া চাহ অকণ খাম বুলি ভাবিলোঁ এতিয়া দাদাজনৰ হোটেলত। দাদা চাহ দিবচোন 3 কাপ। ভিডিঅ'টো চাহ তাহ খাম এতিয়া। ভিডিঅ'টো ইয়াতে চাহ খোৱাৰ আগতে সমাপ্ত মাৰিছোঁ। আৰু নতুন এটি ভিডিঅ'লৈ, আৰু বাকী আপোনাৰ পিছত ক'ত কেনেকৈ কি হ'ব আপোনাৰ নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। নমস্কাৰ।